নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেল এডু এণ্ড টেকলৈ স্বাগতম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি প্ৰতিদিনে এনেকা ভিডিঅ' দি থাকো বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম কুৱেশ্যন আহোমৰ প্ৰথম ৰজা কোন আছিল আহোমৰ প্ৰথম ৰজা হ'ল চুকাফা চুকাফা কেতিয়া অসমলৈ আহিছিল চুকাফাই 1228 চনত অসমলৈ আহিছিল চুকাফাই কেতিয়া চৰাইদেউত ৰাজধানী পাতিছিল চুকাফাই 1253 চনত চৰাইদেউত ৰাজধানী পাতিছিল চুকাফা ক'ৰ পৰা অসমলৈ আহিছিল চুকাফাই দক্ষিণ চীনৰ মুংমলুঙৰ পৰা অসমলৈ আহিছিল নেক্সট কুৱেশ্যন চুকাফাৰ মৃত্যু কেতিয়া হৈছিল চুকাফাৰ মৃত্যু হৈছিল 1268 চনত চুকাফাৰ মৃত্যু হৈছিল চুকাফাই কিমান বছৰ শাসন কৰিছিল মানে চুকাফাই কিমান বছৰ অসমখনক শাসন কৰিছিল 39 বছৰ 4 মাহ 15 দিন নেক্সট আমি এটা তালিকা প্ৰস্তুত কৰিছো ইয়াত আহোমৰ প্ৰথম ৰজা আৰু শেষৰ ৰজাৰ তালিকা দিয়া আছে আহোমৰ প্ৰথম ৰজা কোন আছিল আহোমৰ প্ৰথম ৰজা সকলোৱে জানে চুকাফা বুলি আৰু দ্বিতীয়জন ৰজা আছিল চুচেউফা যেহেতু চুকাফাৰ পুত্ৰ আছিল চুচেউফা আৰু শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ এটো মনত ৰাখিব এই তিনিটা ইম্পৰ্টেন্ট পৰীক্ষাত আহিব পাৰিব আৰু নেক্সট কুৱেশ্যন আমি চাম বামনী কোঁৱৰ বুলি কাক জনা যায় বামনী কোঁৱৰ বুলি স্বৰ্গদেউ চুডাংফাক জনা যায় কোনজন আহোম স্বৰ্গদেউৰ দিনত আহোমসকলৰ মাজত হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ প্ৰভাৱ বাঢ়িছিল ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ চুডাংফা বা বামনী কোঁৱৰৰ দিনত শিঙৰি ঘৰত উঠা প্ৰথা কোনে প্ৰচলন কৰিছিল শিঙৰি ঘৰত উঠা প্ৰথা স্বৰ্গদেউ চুডাংফাই প্ৰৱৰ্তন কৰিছিল বা প্ৰচলন চলাইছিল আৰু নেক্সট কুৱেশ্যন স্বৰ্গদেউ চুডাংফাই ক'ত ৰাজধানী পাতিছিল স্বৰ্গদেউ চুডাংফাই চাৰগুৱাত তেওঁ ৰাজধানী পাতিছিল আহোমসকলৰ ৰাজধানী তেওঁ চাৰগুৱালৈ নিছিল নেক্সট কুৱেশ্যন কোনজন স্বৰ্গদেউৰ দিনত মানুহ বলি দিয়াৰ ঠাইত মহ বলি দিয়াৰ পৰম্পৰাৰ প্ৰৱৰ্তন কৰিছিল এইটোৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত এইটো ইম্পৰ্টেন্ট কুৱেশ্যন এইবোৰ নোট ডাউন কৰি থব আপোনালোকে বহিত নেক্সট কুৱেশ্যন আহোম ৰজাসকলৰ নামৰ আগত স্বৰ্গদেউ উপাধি কোনজন ৰজাৰ দিনৰ পৰা আৰম্ভ কৰা হৈছিল এইটো কুৱেশ্যন ইম্পৰ্টেন্ট এইটো নোট ডাউন কৰি ল'ব ইয়াৰ উত্তৰ হ'ব চুহুংমুং বা স্বৰ্গদেউ নৰনাৰায়ণৰ দিনৰ পৰা এইটো হিতু নৰনাৰায়ণ নাছিলে এইটো স্বৰ্গ নাৰায়ণৰ দিনৰ পৰা চুহুংমুং বা স্বৰ্গ নৰনাৰায়ণৰ দিনৰ পৰা আহোম ৰজাসকলৰ নামৰ আগত স্বৰ্গদেউ উপাধি প্ৰৱৰ্তন কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল দিহিঙীয়া ৰজা বুলি কাক জনা যায় দিহিঙীয়া ৰজা বুলি চুহুংমুং বা স্বৰ্গ নাৰায়ণক জনা যায় নেক্সট কুৱেশ্যন কোনজন স্বৰ্গদেউৰ দিনত লোকপিয়লৰ আৰম্ভ হৈছিল এইটো ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াৰ উত্তৰ হ'ব চুহুংমুং বা স্বৰ্গ নাৰায়ণৰ দিনত লোকপিয়লৰ আৰম্ভ কৰা হৈছিল আহোমৰ দিনত নেক্সট কুৱেশ্যন সুধিছে কোনে গড়গাঁও পুখুৰী খন্দাইছিল আৰু নগাআলি বন্ধুৱাইছিল ইয়াৰ উত্তৰ হ'ব চুকলেংমুং স্বৰ্গদেউ চুকলেংমুং খুৰা ৰজা বুলি কাক কোৱা হয় খুৰা ৰজা বুলি চুকাম্ফাক কোৱা হয় নেক্সট কুৱেশ্যন প্ৰতাপ সিংহৰ আহোম নাম কি আছিল প্ৰতাপ সিংহৰ আহোম নাম আছিল চুচেংফা প্ৰতাপ সিংহৰ আহোম নাম আছিলে চুচেংফা নেক্সট কুৱেশ্যন বৰফুকন পদবী কোনে প্ৰৱৰ্তন কৰিছিলে বৰফুকন পদবী প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিলে এইবোৰ নোট ডাউন কৰি দিব আপোনালোকৰ বহিত বৰবৰুৱা পদবী কোনে প্ৰৱৰ্তন কৰিছিলে বৰবৰুৱা পদবী প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিলে এইবোৰ লিখি থব আপোনালোকে প্ৰথম বৰবৰুৱা কোন আছিলে প্ৰথম বৰবৰুৱা মুমাই তামুলী বৰবৰুৱা এইবোৰ বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আসাম পুলিচত এইবোৰ আহিবই নেক্সট কুৱেশ্যন পাইক প্ৰথা বা খেল প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিলে এইটোৰ উত্তৰ হ'ব প্ৰতাপ সিংহই ভগা ৰজা বুলি কাক কোৱা হয় ভগা ৰজা বুলি চুৰামফাক কোৱা হয় ভগা ৰজা বুলি
চুৰাম্পাক কোৱা হয়। জয়দেৱচ সিংহৰ আহোম নাম কি আছিল? জয়দেৱচ সিংহৰ আহোম নাম আছিলে চুতামলা। এইটো মনত ৰাখিব, চুতামলা। নেক্সট কুৱেশ্যন, ভগনীয়া ৰজা বা শৰণীয়া ৰজা বুলি কাক কোৱা হয়? ভগনীয়া ৰজা বা শৰণীয়া ৰজা বুলি জয়দেৱচ সিংহক কোৱা হয়। যদি ভিডিঅ'টো আপোনাৰ কাৰণে উপকৃত হ'ল তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।